চাব পাৰে স্কুটিখনৰ যিখিনি ডেমেজ হৈছিলে গোটেইখিনি বস্তু খুলি দিলোঁ আৰু খুলি দিয়াৰ পাছত কেনেকুৱা লাগিছে চাওকচোন আপোনালোকে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। তো মোৰ স্কুটিখনৰ যিখিনি বস্তু ডেমেজ হৈছিলে গোটেইখিনি বস্তু মই অৰ্ডাৰ কৰিছিলোঁ আৰু আহি গৈছে। তো মই আপোনালোকক এটা এটাকৈ আনবক্সিং কৰি দেখাই আছোঁ। তো এইটো হৈছে ডেছবৰ্ড আৰু এই ডেছবৰ্ডটো মই মৰিগাঁও TVS ছাৰ্ভিচ চেণ্টাৰৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আৰু ইয়াৰ দাম লৈছে 922 টকা। তো এইটো ছাইডত থৈ দিছোঁ। তাৰপাছত এইটো হৈছে হেডলাইট আৰু হেডলাইটটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। চাব পাৰে এইটো হৈছে হেডলাইট আৰু হেডলাইটটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। ইয়াৰ দাম লৈছে 2815 টকা। তাৰপাছত এই দুটা হৈছে ফ্ৰণ্টৰ ছাইড পেনেল আৰু এই ছাইড পেনেলকেইটা মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আৰু ইয়াৰ দাম হৈছে 2 পিছত 1600 টকা। যিটো নেকি ফোন নজ ইয়াত লাগিব হেডলাইটটো আৰু ইয়াৰ দাম লৈছিলে এমাজনৰ পৰা মই অৰ্ডাৰ কৰিছিলোঁ। ইয়াৰ দাম লৈছিলে 2350 টকা। তো মই এতিয়া ধুনীয়াকৈ ফিটিং কৰি দেখাই আছোঁ আপোনালোকক। এইটো হৈছে ডেমেজ হোৱা হেডলাইটটো। চাব পাৰে স্কুটিখনৰ যিখিনি ডেমেজ হৈছিলে গোটেইখিনি বস্তু খুলি দিলোঁ আৰু খুলি দিয়াৰ পাছত কেনেকুৱা লাগিছে চাওকচোন আপোনালোকে। দেখা পাইছে আপোনালোকে স্কুটিখনৰ গোটেইখিনি বস্তু খুলি দিলোঁ আৰু ফাৰ্ষ্ট ফিটিং কৰিব লাগিব ছাইড পেনেলকেইটা আৰু ছাইড পেনেলকেইটা ফিটিং কৰাৰ পাছত ডেছবৰ্ডটো ফিটিং কৰিম। ডেছবৰ্ডটো ফিটিং কৰাৰ পাছত হেডলাইট আৰু ফিটিং কৰিম। তো আপোনালোকে চাই থাকিব জনাব। তো চাব পাৰে ছাইডৰ পেনেল দুটা লগোৱা কাম অলৰেডি হৈ গৈছে আৰু এতিয়া লগাব লাগে ডেছবৰ্ডটো আৰু ডেছবৰ্ডটো লগোৱাৰ পাছতে ফ্ৰণ্টৰ নজ আৰু হেডলাইটটো ফিটিং হৈ যাব। চাব পাৰে আপোনালোকে স্কুটিখনৰ প্ৰায়খিনি কাম হৈ গৈছে। ছাইডৰ পেনেলটো লগালোঁ, ডেছবৰ্ডটো লগালোঁ আৰু এতিয়া ফ্ৰণ্টৰ নজটো লগাম। হেডলাইটটো লগোৱা নহ'ব কাৰণ কিহৰ কাৰণে মই আপোনালোকক দেখাই আছোঁ। এইটো চাব পাৰে হেডলাইটটো আৰু হেডলাইটত যি দুটা নেকি নটবল্ট লগাব লাগে সেইকেইটা নটবল্ট ইয়াতে অহা নাই। তো সেইকেইটা বিচাৰিব লাগিব আৰু তাৰ পাছতহে সেইটো ফিটিং কৰিব পাৰিম। তো চাব পাৰে ফাইনেলি স্কুটিখনৰ ভাইজাৰখিনি লগোৱা কমপ্লিট হৈ গৈছে আৰু লুকছটো এতিয়া এনেকুৱা লাগি আছে চাওক। অল মডেলৰ লুকছ আহি গ'ল এতিয়া আৰু হেডলাইটটো লগোৱা হোৱা নাই। নটকেইটা বিচাৰি পোৱা নাই আৰু নটকেইটা বিচাৰি পালে হেডলাইটটো ফিটিং কৰি দিম।